Assalamualaikum friends, এয়া দেখিছে মই আহিছো পথাৰৰ মাজত মানে কি ঈদত এটা ভিডিঅ' দিছিলো সেইটো ভিডিঅ'ত দেখাইছিলো এখন পথাৰত এয়াত আমি ফুৰিব আহিছিলো আৰু এটা ঘৰ বনাই আছিল সেইটো ঘৰো দেখাইছিলো আৰু কৈছিলো যে কাৰ ঘৰ এটা এদিন জনাম বেলেগ এটা ভিডিঅ'ত তো তাকে মই ক'বৰ কাৰণে মানে কি আজি তাকে দেখুৱাবৰ কাৰণে আহিছো এইটো মানে কি আমাৰে ঘৰ হয় মানে আমি বনাই আছো এইখিনি নতুন মাটি আৰু নতুন ঘৰ বনাই আছো কাৰণে এনেকৈ এতিয়া বনাইছো আৰু পিছত দেখা যাব কি কৰা যায় আৰু এক বছৰ হৈছে মাটিখিনি ল'বৰ কাৰণে এনেকৈ বনাই আছো কমপ্লিট হ'লে আপোনালোকক দেখাম আৰু ওচৰৰ বৌহঁতো আহিছে এনেকৈ চাবৰ কাৰণে কথা পাতিবৰ কাৰণে আমাৰ লগত ওচৰত মানুহ আছে বাৰু বহুত মানুহ আছে আমাৰ মুছলিম মানুহ বহুতেই আছে কিন্তু আমাৰ এইটো সাইডত অকমান নতুনকৈ উঠি আহি আছে নতুনকৈ মাটিখিনি ঘৰ বনাই আছে মানুহ অলপ পাতল হ'লেও পাছত দেখুৱাম ভালদৰে কমপ্লিট হ'লে বহুতখিনি কাম বাকি আছে কাম কৰি মিস্ত্ৰীবিলাক ঘৰত গৈছে আৰু আমিও এতিয়া যাম 5টা বাজিছে আৰু ভিডিঅ'বোৰ চাই থাকিব আপোনালোকে সাপোৰ্ট কৰিব আৰু নাভাবিব যে দৰ্জাৰ ঘৰ বনাইছো আৰু যিমানখিনি সক্ষম সিমানখিনিয়ে বনাইছো আৰু এয়া ফাইনেলি আমি মানে কি ঘৰৰ কাম চাম শেষ কৰি কেনে আজি আৰু ভাবিলো কিবা এটা খাম বুলি ভিআইপিত আহিলো আৰু ভিআইপি ব্ৰিজৰ ওচৰতে হয় গুৱাহাটী সাইডৰ পৰা আহিলে গুৱাহাটী ফালৰ পৰা আহিলে লেফট সাইডত হয় ব্ৰিজৰ ওচৰত এয়াৰপোৰ্ট যাবই নালাগে এয়াৰপোৰ্টত নোযোৱাতে পায় আৰু হাজবেণ্ড আৰু মই আহিলো তাকে বোলো কিবা এটা খাওঁ আৰু তাকে ৰোল অৰ্ডাৰ দিছো এয়া আৰু ৰোল খাই পিনে আজি ভিডিঅ'টো ইমানেই আৰু সম্পূৰ্ণ ভিডিঅ' ভালকৈ দিম আজি সৰু ভিডিঅ' এটা দিছো তো আপোনালোকে চাই থাকিব সাপোৰ্ট কৰিব